এই মুহূৰ্তত দুলীয়াজান লাইভৰ দৰ্শকসকলক দিব বিচাৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অইল আৱাসিক অঞ্চল বিটিৰ সমীপৰ অইলৰ এটা সুউচ্চ পানী টেংকিৰ ওপৰত উঠি এজন যুৱকৰ আত্মহত্যাৰ চেষ্টা। ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স, অইল নিৰাপত্তা বিভাগৰ সহায়ত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হৈছে। লোকজন ডিম্বেশ্বৰ গগৈ বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও এই ব্যক্তিজনে একেটা পানী টেংকিত উঠি আত্মহত্যাৰ চেষ্টা কৰিছিল। পুনৰ জনাইছো, দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অইল আৱাসিক অঞ্চলৰ বিটিৰ সমীপৰ অইলৰ এটা সুউচ্চ পানী টেংকিৰ ওপৰত উঠি এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলাইছে। ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স, অইল নিৰাপত্তা বিভাগৰ সহায়ত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ ইতিমধ্যে ঘটনাস্থলীত সমাগম ঘটা পৰিলক্ষিত হৈছে। ইতিমধ্যে লোকজন ডিম্বেশ্বৰ গগৈ বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও এই ব্যক্তিজনে একেটা পানী টেংকিতে উঠি আত্মহত্যাৰ চেষ্টা কৰিছিল।